কৰ্মীসকলক সোমবাৰে ৰাজীৱ ভৱনত সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন সহিতে প্ৰদেশ কংগ্ৰেছৰ অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে। ৰাজীৱ ভৱনত এক অনন্য পৰিৱেশ। যুৱ কংগ্ৰেছৰ নতুন বিষয়ববীয়াসকলক সম্বৰ্ধনা তথা উষ্ণ আদৰণি জনোৱা হয় ৰাজীৱ ভৱনত। যুৱ কংগ্ৰেছৰ নতুন সভাপতি সম্পাদকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰথমে সোঁৱৰিলে কুৰুক্ষেত্ৰ ৰণৰ কথা। ক্ষেত্ৰত ভাৰতবৰ্ষত আসামত হ'ব শৰাইঘাটৰ, ভাৰতবৰ্ষৰ ক্ষেত্ৰত কুৰুক্ষেত্ৰ হ'ব লাগিব, আসামত কিন্তু শৰাইঘাটৰ হ'ব। আৰু যোৱাবাৰো তেওঁলোকে শৰাইঘাটৰ ৰণ বুলি কৈছে, কিন্তু সেই শৰাইঘাটৰ ৰণ খেলি আজি অসমীয়া জাতিক আজি বিপন্ন কৰিবলৈ ওলাইছে। শৰাইঘাটৰ ৰণে অসমীয়া জাতিক জীয়াই ৰাখিছে। বিজেপিয়ে আজি শাসনলৈ আহি শৰাইঘাটৰৰণৰ কথা কৈ আজি অসমৰ অসমীয়া ভাষা আজি অস্তিত্ব আজি বিপন্ন কৰিবলৈ বিচাৰিছে। এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰায়ো যুৱ কংগ্ৰেছৰ ইতিহাস সোঁৱৰি যুৱ কংগ্ৰেছীসকলক অনাগত যুঁজৰ বাবে সাজু থাকিবলৈ আহ্বান জনালে। সভাপতি কামৰুল ইছলাম চৌধুৰী আৰু সাধাৰণ সম্পাদক অভিজিৎ বৰা সহিতে অন্যান্যসকল উপস্থিত থকা এই বৰ্ণাঢ্য অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনে NSY আৰু যুৱ কংগ্ৰেছৰ ঘাট প্ৰতিঘাতৰ ইতিহাস স্মৰণ কৰিলে। অসমত NSY বা যুৱ কংগ্ৰেছে কিদৰে আৰক্ষী বেত্ৰাঘাত সহি সহি এই অৱস্থা পাইছে সেই কথাও উনুকিয়ালে।
অনুষ্ঠানত নতুন যুৱ কংগ্ৰেছীসকলে বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰিলে। সমূহ যুৱ কংগ্ৰেছৰ যি মোৰ সতীৰ্থ আছে তেওঁলোকৰ হয় মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ যে আজি তেওঁৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ কাৰণে আমি গোটেইখিনি ইয়াত উপস্থিত হ'বলৈ পাইছোঁ, এই পৰ্যায়লৈ পাইছোঁ। গতিকে পোনপথৰভাৱে আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা আমি ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু প্ৰদেশ কংগ্ৰেছক ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁলোকে আমাক মাতি আনি এইখিনি সন্মান আমাক দিছে আৰু আমি কথা দিছোঁ যে যুৱ কংগ্ৰেছে আগন্তুক দিনত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত নিশ্চয় আমি আমাৰ যিসকল জ্যেষ্ঠ নেতা আছে তৰুণ গগৈ ডাঙৰীয়াই হওক, পৱন সিং খাটৰাই হওক, ৰকিবুল হুছেইন ডাঙৰীয়াই হওক, প্ৰদীপ বৰদলৈ হওক, তেওঁলোকৰ লগত মিলি পেলাই আমি কেনেকৈ কংগ্ৰেছ দলটো আমি আগুৱাই লৈ যাবলৈ তাৰ কাৰণে চিন্তা চৰ্চা কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৈশ্যৰ সৈতে অনিমেশ নাথ, আছাম টক্স, গুৱাহাটী। ইফালে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা মিছ ইণ্ডিয়া লাইট নৰ্থ ইষ্ট 2008